নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পল নাথে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অসম মনিটৰৰ অন্য এটি ফ্ৰেছ ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টপিকটো হ'ল যে ফ'ৰ্থ ছেমিষ্টাৰৰ যি এক্সাম হ'বলগীয়া আছে, অৰ্থাৎ অনলাইন মাধ্যমত যি ফ'ৰ্থ ছেমিষ্টাৰৰ এক্সাম হ'ব গুৱাহাটী ইউনিভাৰ্চিটিৰ। চ' এই ফ'ৰ্থ ছেমিষ্টাৰৰ এক্সাম কেতিয়া শেষ হ'ব, লগতে আহিবলগীয়া ছেমিষ্টাৰ কেতিয়া আৰম্ভ হ'ব, তাৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যিখন অফিচিয়েল নটিচ আহিছে সেইখন চাবৰ কাৰণে আমি guwahati.ac.in অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি অফিচিয়েল ৱেবছাইট আছে সেইটোত আমি ভিজিট কৰিম। চ' ভিজিট কৰাৰ পিছত বন্ধু বান্ধৱীসকল, ইয়াত এনেকৈ আহিছে আৰু ইয়াত আমি তললৈ স্ক্ৰল ডাউন কৰিম আৰু ইয়াত থাকিব যে লেটেষ্ট নটিফিকেশ্যন বুলি যে আছে, ইয়াত লিখা আছে। চ' ইয়াত আমি আহিম আৰু অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাব যে SOP ফৰ গুৱাহাটী ইউনিভাৰ্চিটি 8 অৰ্থাৎ অহাকালি, এইটো ক্লিক কৰি দিম। চ' বন্ধু বান্ধৱীসকল, ইয়াত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ ডাউনলোডৰ এটা অপশ্যন আহিব, সেইটোৰ জৰিয়তে আমি এইখন ডাউনলোড কৰি ল'ম আৰু এইখনত কি লিখা আছে আমি এতিয়া আলোচনা কৰিম। চ' বন্ধু বান্ধৱীসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ যি অফিচিয়েল নটিচখন আহিছে সেইখন মই ডাউনলোড কৰি ল'লোঁ আৰু এয়া আপোনালোকৰ সন্মুখত দৃষ্টিগোচৰ কৰি দিলোঁ, অৰ্থাৎ আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত ধুনীয়াকৈ আহিছে। চ' বন্ধু বান্ধৱীসকল, ইয়াত আমি সকলো গোটেইকেইটা পইণ্টে আলোচনা নকৰোঁ, জাষ্ট 5 নম্বৰ পইণ্টটোহে আলোচনা কৰিম। ইয়াত লিখা আছে যে accordingly all 5th semester classes in the affiliated college will start after completion of the 4th semester examination from 1st October 2021. চ' বন্ধু বান্ধৱীসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি 4th ছেমিষ্টাৰৰ এক্সাম অনুষ্ঠিত হ'বলৈ আছে সেই এক্সাম অক্টোবৰৰ আগতে শেষ কৰিব, অৰ্থাৎ আগষ্ট মাহতে সেই এক্সাম শেষ কৰিব আৰু অক্টোবৰৰ 1 তাৰিখৰ পৰা 5th ছেমিষ্টাৰৰ ক্লাছ আৰম্ভ হ'ব। অৰ্থাৎ বন্ধু বান্ধৱীসকল, 5th ছেমিষ্টাৰৰ যি ক্লাছ আছে এফিলিয়েটেড কলেজবিলাকৰ, চ' সেই ক্লাছ ষ্টাৰ্ট হ'ব 1 অক্টোবৰৰ পৰা আৰু 4th ছেমিষ্টাৰৰ যি এক্সাম আছে সেই এক্সাম 1 অক্টোবৰৰ আগতে শেষ কৰি দিব, অৰ্থাৎ ছেপ্টেম্বৰ মাহতে শেষ কৰি দিব। চ' আই হোপ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে অলপ হ'লেও উপকৃত হ'লে, অৰ্থাৎ নটিচটোৰ বিষয়ে জানিলে আৰু আপোনালোকৰ মনৰ শংকাবোৰ দূৰ হ'ল যে 4th ছেমিষ্টাৰৰ যি এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে সেই এক্সাম ছেপ্টেম্বৰ মাহতে শেষ হ'ব। চ' বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ডোণ্ট ফৰগেট দ্য বেল আইকন। চ' বন্ধু বান্ধৱীসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ যিকোনো নটিফিকেশ্যন চাবলৈ আমাৰ এই অসম মনিটৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 24 ঘণ্টাৰ ভিতৰতে আপোনালোকক সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে এই অসম মনিটৰ ইউটিউব চেনেলটোৰ জৰিয়তে পাব। ধন্যবাদ।